Hi friend, welcome to my channel YouTube Butoli Para. আৰু সৰ্বপ্ৰথমে আপোনালোকক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু সকলো এজন ভালে কুশলে এই ভোগালী বিহুটো উদযাপন কৰে তাৰে মই ভগৱন্তৰ ওচৰত কামনা কৰিছো। আহকচোন আজি আমি আমাৰ মেজি আমি কেনে ধৰণে উদযাপন কৰিছো আহকচোন অকমান আপোনালোকক বিহু বুলি ক'লে কিমান ভাল লাগে মোৰটো নাচো নাচিয়ে লাগে। আহকচোন বিলাহী টক বনাইছে তাৰপৰা এইটো কি আছিলে মছলা তাৰপিছত মাছ গাহৰি মাংস তাৰপিছত আৰু কি আছিলে আৰু মুৰ্গী মাংস এইফালে দেখুৱাই দিয়ক কুকুৰা আলু হাঁহৰ মাংস মাংসখিনি কি কৰিলা মাংসখিনি ক'ত থলা এই কুকুৰা আলু পাইছে আৰু মা মছলা কৰি আছে এয়া চাহ খাইছে এতিয়া আৰু এইখিনি হৈছে আমাৰ ঘৰৰে মানুহ মানে আমি হৈছো জইণ্ট ফেমিলি পাছত আপোনালোকক দেখুৱাম আকৌ এবাৰ দেখুৱাই চাওকচোন মেজি আমাৰ কেনেকৈ কৰিছে এইটো হৈছে সৰু মেজি এতিয়াও ইয়াত মানুহ নাই আহিব আৰু মানে আপোনালোকক দেখুৱাইছো পুনৰ লগ এই চাওক আমাৰ অলৰেডি ভাত হৈ গ'ল এতিয়া দি আছে অকণমান চাওকচোন এবাৰটো দেখুৱাই দিয়ে দেখুৱাই দিয়াচোন এয়া চালাড বনাইছে গাহৰি মাংস মছলাৰ ভাজি তাৰপাছত আৰু আপোনাৰ হাঁহৰ মাংস এয়া দেখিছে নহয় আপোনালোকে কিবা এটা কওক আকৌ কিবা এটা কওক আকৌ দিব পাৰে মাছ বনাই আছে আৰু ইয়াতে আমি বনাই আছিলে ভাতটো ইয়াতে বনাই আছিলে আৰু মেজিটোতো এবাৰ দেখুৱালোৱে আৰু এয়া আছিলে মছলা ভাজি এইবোৰ ভাত এয়া হৈছে চালাড এইটো হৈছে আপোনাৰ গাহৰি মাংস আৰু এয়া হৈছে মাছ মাঘৰ বিহু এতিয়া ফিনিচিং কৰিছে